হয়, আজি বিল আছিলখানা অসম মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ এক ব্যতিক্ৰম প্ৰচেষ্টাত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বৰ্তমান যি মৰিগাঁও সাম্প্ৰতিক চহৰখনৰ যি বিভিন্ন বাট পথসমূহ ভয়ংকৰ গাতে ইয়াতে মৰণফান হিচাপে স্বৰূপ বৰ্তমান আমাৰ মৰিগাঁওবাসী ৰাইজে দেখিছে। আমি পৰিতাপৰ বিষয় যে যি সময়ত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে, তেওঁ বিভিন্ন সময়তে বিভিন্ন কনফাৰেন্সৰ জৰিয়তে তেওঁ টিঙিৰি ফুলাই কথা কয় যে কোনো এটা পথত কোনো গাঁত প্ৰকাণ্ড গাঁত থাকিব নোৱাৰিব। কিন্তু সেইখিনি সময়তে কিন্তু আমাৰ মৰিগাঁও যি চহৰ আছে, মৰিগাঁও চহৰৰ মাজমজিয়াত কিন্তু ভয়ংকৰ গাঁতে কিন্তু মৰণফানলৈ ৰূপান্তৰ হৈছে। গতিকে আজি বীৰ আছিলখানা অসম মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ জৰিয়তে আমি মৰিগাঁও সদৰ বিভিন্ন স্থানত প্লে কাৰ্ডসমূহ আমি তাতে দিছোঁ আৰু নিতৌ অহা যোৱা কৰা যিসমূহ মৰিগাঁও অৰ্থাৎ মৰিগাঁও মাজে সৈতে অহা যোৱা কৰা বিধায়ক আৰু মন্ত্ৰীসকল আছে, তেওঁলোকে যেন দৃষ্টি নিক্ষেপ হয় আৰু দৃষ্টি নিক্ষেপ কৰি কেনে যেন তেওঁলোকে সেই বাটপথসমূহ পুনৰভাৱে যেন মেৰামতি কৰে আৰু যদি অতি ক্ষিপ্ৰতাৰে যদি এই বাটপথসমূহ পুনৰ মেৰামতি নকৰে, কিন্তু বীৰ আছিলখানা অসম মৰিগাঁও জিলা সমিতিয়ে কিন্তু এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ব। আৰু অতি পৰিতাপৰ বিষয়, মৰিগাঁও গাতে লাগি থকা যিটো লোক নিৰ্মাণ বিভাগ আছে, যিটো লোক নিৰ্মাণ বিভাগ পথৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ 100 মিটাৰ লগতে কিন্তু লাগি আছে আমাৰ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী যিখন আমাৰ স্কুল হয়। কিন্তু সেই যিটো বিভাগ হৈ আছে, গতিকে এই ধৰণৰ চকুমুটা খুলি বিষয়াসকলক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে মৰিগাঁৱত বাট পথ বনাব আহিছে, বাট পথ বনাওক। গতিকে বাট পথ বনোৱাৰ গুৰুত্ব প্ৰদান নকৰি কেনে আলেঙে ভালেঙে আপোনালোকে যদি ইটো সিটো ক্ষেত্ৰত যদি আপোনালোকে ব্যস্ত থাকে, কিন্তু আমি আপোনালোকক ব্যৰ্থ হিচাপে আখ্যা দিছোঁ। আৰু গতিকে আমাৰ যিজন আমাৰ স্থানীয় বিধায়ক আছে ৰমাকান্ত দেউৰী ডাঙৰীয়া, তেওঁ বিভিন্ন ক্ষেত্ৰত বহু বলকে বিধায়ক বিতৰ্কিত মন্তব্য কৰি কিনে শীৰ্ষস্থান দখল কৰে। গতিকে আমি তেখেতকো আমি আহ্বান জনাইছোঁ যে আপুনি মৰিগাঁওবাসী ৰাইজৰ লগতে এই যিসমূহ প্ৰকাণ্ড গাঁত আছে, সেই প্ৰকাণ্ড গাঁতসমূহ অচিৰেই মেৰামতি কৰি যিসমূহ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ আবাল বিদ্যা বনিতাৰ সকলৰ জীৱনৰ সুৰক্ষা দিবলৈ চেষ্টা কৰক, অন্যথা কিন্তু আপুনি তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। কিন্তু হয়, আজি মই ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল মৰিগাঁও জিলাৰ বিধায়কসকল আছে, তেওঁলোকক মই অন্ধ আখ্যা দিব বিচাৰিছোঁ। তেওঁলোকে অন্ধ বুলি এইবাৰে ক'ব বিচাৰিছোঁ, তেওঁলোকে চকু থাকিও আমাৰ মৰিগাঁও জিলাৰ যি বাট পথৰ অৱস্থা, এই অৱস্থাক চকু থাকিও আওকাণ কৰি পিনে তেওঁলোকে গুচি গৈ আছে, এই পথতে ঘূৰি আছে, এই পথতে অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকে চকু থাকিও নেদেখা ভাও ধৰি আছে। উন্নয়নৰ নামত তেওঁলোকে আজি শাসিত চৰকাৰে টেটুগুৰিলৈকে আমাৰ অসমৰ ৰাইজক, মৰিগাঁওবাসী ৰাইজক টেটুগুৰিলৈকে কৰ লগাইছে, কৰৰ ওপৰত কৰ বৃদ্ধি কৰিছে, চবতে কৰ বৃদ্ধি কৰিছে, কিন্তু উন্নয়নৰ নামত ফটাঢোল বজাই আমাৰ অসমৰ ৰাইজক, মৰিগাঁওবাসী ৰাইজক ঠগি আছে। আৰু এই বিষয়ত বীৰ আছিলখানাই দাবী জনাইছে, যদিহে আমাৰ এই মৰিগাঁও জিলা বাট পথক লৈ পিনে বিধায়কে বা আমাৰ মৰিগাঁও জিলাৰ আমাৰ যি লোক নিৰ্মাণ বিভাগ আছে, তেওঁলোকে পদক্ষেপ নলয় আৰু বাট পথৰ পুনৰ নিৰ্মাণৰ কাৰ্যসূচী হাতত নলয়, তেনেহ'লে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব আমাৰ চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগ।